Hello everyone, কি খবৰ? সকলো ভালে আছে নিশ্চয়। মোৰ চেনেল তিনসুকিয়া ব্লগলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু চাওকচোন আজি কিমান ধুনীয়া পৰিৱেশৰ মাজত আছো। এইটো আমাৰ বাইপাছ আৰু এইফালে পথাৰ আৰু এইফালেও পথাৰ আৰু মই আজি আপোনালোকৰ এটা খুব সুন্দৰ আৰু খুব ধুনীয়া খুব ভাল এটা ব্লগ লৈ আহিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া মই এজেগালৈ যাম, ক'ত যাওঁ এতিয়াই নকওঁ আপোনালোকক, একদম মই খুব ভাল জেগা এটালৈ আপোনালোকক লৈ গৈছোঁ আৰু চাই যাব মোৰ ভিডিঅ'টো শেষলৈকে আৰু অকণমানো স্কিপ নকৰাকৈ চাব, তেতিয়াহে গম পাব আজি মই ক'ত লৈ গৈছোঁ আপোনালোকক। আৰু চাই যাওক তেন্তে, আহক এতিয়া মোৰ লগত যাওঁ। বেছি দেৰি নকৰোঁ, অকণমান ৰখিছিলোঁ ইয়াত আৰু পামগৈ আৰু আমাৰ ডেষ্টিনেশ্যন আৰু বেছি দূৰ নাই আৰু এতিয়া গৈ ব'লক তেন্তে। মই আপোনালোকক কৈছিলোঁ আমি আজিকালি আহি আছোঁ, যিহেতু আমি গাড়ী এখন চাব আহিছিলোঁ, আমাৰ দাদা এজনৰ গাড়ী এখন চাব আহিছিলোঁ আৰু এতিয়া আমি আছোঁ এয়া তিনসুকীয়া ট্ৰু ভেলুত আৰু ইয়াত যিহেতু মাৰুতি গাড়ীবোৰে পোৱা যায় ট্ৰু ভেলুত আৰু এতিয়া চাব আহিছোঁ। এইফালে আছে ভান আছে, বেলেনো আছে, ব'লকচোন আপোনালোকক দেখুৱাওঁ কি কি গাড়ী আছে। আৰু এয়া হৈছে তিনসুকীয়া গেলাপুখুৰী ৰোডত থকা ট্ৰু ভেলু ডিলাৰ আৰু আজি আহিছোঁ আমি ট্ৰু ভেলু ডিলাৰতনো কেনেকুৱা ধৰণৰ গাড়ী আছে বা পোৱা যায় তাকে অকণমান চাবলৈ আহিছোঁ। মোৰ মানে দাদা এজনে গাড়ী এখন ল'ম বুলি ভাবিছে আৰু সেইবাবে আমি আহিছোঁ আজি ট্ৰু ভেলু ডিলাৰলৈ আৰু ইয়াত মানে সকলো ধৰণৰ ছেকেণ্ড হেণ্ড গাড়ীবোৰ পোৱা যায় আৰু তাকে ভাবিলোঁ অকণমান চাই আহোঁ কেনেকুৱানো, যিহেতু আমাৰ ঘৰৰ পৰা তিনসুকীয়া ইমান দূৰো নহয়, সেইকাৰণে ইয়াত চাবলৈ আহিলোঁ আৰু ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ বুলি। আৰু এই ট্ৰু ভেলু ডিলাৰটো আছে তিনসুকীয়া গেলাপুখুৰী ৰোডত আৰু ইয়াত আপোনালোকে পাব বিভিন্ন ধৰণৰ মাৰুতি গাড়ীবোৰ পাব, যেনেকৈ ভান পাব, বেলেনো পাব, ৱেগনাৰ আছে, এল্ট্ৰ' আছে আৰু ছুইফ্ট আছে, তাৰপিছত মাৰুতি কাৰ আছে আৰু হোণ্ডাইও গাড়ী আছে দেই, হোণ্ডাই গাড়ী আপোনাৰ চেণ্ট্ৰ' আছে, এনেকৈ আছে আৰু এতিয়া চাই যাওকচোন, মই আপোনালোকক দেখুৱাই যাম আৰু প্ৰাইচবোৰো ক'বলৈ চেষ্টা কৰিম, কোনখন গাড়ী কিমান ৰেট হয় আৰু আহক তেন্তে চাওক। মোৰ বেক চাইডে আছে আৰু এইখন একদম নতুন বুলিয়ে ক'ব পাৰি ন, এইখন দাদা এইখন এইখন 7 মান্থ হৈছে বোলে আৰু টেষ্ট ড্ৰাইভৰ কাৰণেহে অকল ইউজ কৰিছোঁ বুলি কৈছে এখন। আৰু এইখনৰ ভিতৰতো আপোনালোকক দেখাই দিওঁ, বেলেনৰ কোনটো মডেলৰ হয়, এখন ডেল্টা আৰু এইখন আপোনালোকক দেখুৱাই দিছোঁ, একদম নতুন গাড়ী, ধুনীয়া হৈ আছে, মোৰ এখন পচন্দে হৈ গৈছে, ইমান ধুনীয়া লওঁ লাগি গৈছেগৈ গাড়ীখন দেখি। মোৰ কালাৰটো মানে ইমান ধুনীয়া হয়, মানে কালাৰটো দেখিও মানে একদম যেন ল'ম নিচিনা সেনেকুৱা লাগি গৈছেগৈ আৰু আপোনালোকক ভিতৰতো অকণমান দেখুৱাই দিছোঁ মই এতিয়া। খুবেই সুন্দৰ, মাত্ৰ 1800 কিলোমিটাৰ চলিছে বুলি কৈছে এইখন গাড়ী আৰু খুব নতুন হৈ আছে গাড়ীখন দেই। আৰু এইখন ভানখন, এইখন প্ৰায় 1 লাখ চলা বুলি কৈছে, এইখনো চাই আছে আৰু এইফালে বেলেগ কাষ্টমাৰো চাই আছে গাড়ী। এইখন কিমান 55,000 আৰু এইখন 125 আৰু এইখন টাটা ভিষ্টা আৰু এইখনৰ দামটো কিমান কৈছে
60,000 কিমান চলা অঁ আমি আছোঁ আজি তিনিচুকীয়া গেলাপুখুৰী ৰোডত থকা ট্ৰু ভেলু ডিলাৰত এয়া হৈছে আমাৰ ট্ৰু ভেলু ডিলাৰটিৰ কৰ্মৰত দাদাজনৰ আপোনাৰ নামটো কি আছিলে মোৰ নাম বিক্ৰম শৰ্মা আৰু এওঁ ইয়াতে কৰ্মৰত হয় আৰু এওঁ আপোনালোকক ভালকৈ আপোনালোকৰ এড্ৰেছটো কৈ দিব আৰু যিহেতু আপোনালোকৰ আহিলেও ইয়াত সুবিধা হ'ব আৰু আপোনাৰ এড্ৰেছটো দাদা কৈ দিয়ক আৰু কণ্টেক্ট নাম্বাৰটো কৈ দিয়ক ইয়াৰ এড্ৰেছটো হ'ল আপোনাৰ মাকুম বাইপাছ গেলাপুখুৰী আৰু মোৰ কণ্টেক্ট নাম্বাৰটো হ'ল 9954641233 আৰু আপোনালোকে গম পালেই এতিয়া এড্ৰেছটো যিহেতু দাদাই ভালকৈ কৈ দিলে আৰু কণ্টেক্ট নাম্বাৰটোও দিলে আৰু এইখন ডিলাৰ ইমান মানে নতুন হৈ আছে 4 মান্থ হৈছে মাৰ্চত মানে অ'পেনিং হৈছে ইয়াত আৰু আপোনালোকে আহিব পাৰে ইয়াত মানে বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে চাব পাৰে আৰু ঠিক আছে থেংক ইউ দাদা ধন্যবাদ আহিব অঁ নিশ্চয় আহিম অঁ আহিব পাহাৰত পাব আহোঁ দাদা ঠিক আছে আহিব অঁ নিশ্চয় ইয়াত চালোঁ আমি ট্ৰু ভেলুত আৰু যিহেতু আমাৰ দাদাই যেনেকুৱা বিচাৰিছিলে তেনেকুৱা পোৱা নাই আৰু এতিয়া সেইকাৰণে আমি ইয়াৰ পৰা ওলালোঁ আৰু ভালেই লাগিলে আহি সুন্দৰকৈ দাদাই কথাবোৰ কৈছে গাড়ীবোৰ দেখুৱাইছে আৰু যিহেতু অলপ এই বেলেনখন একদম নতুন আছিলে আৰু চাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ আৰু আপোনালোকে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকল নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ কাষলৈ আহিম আজিলৈ আহোঁ তেন্তে বাই বাই